এই মুহূৰ্তত সবাতোকৈ ডাঙৰ খবৰ আহি পৰিছে আমাৰ হাতত। নমস্কাৰ, এই মুহূৰ্তত দিবলৈ লৈছে গুৰুত্বপূৰ্ণ খবৰ। মেট্ৰিকৰ ফলাফলৰ তাৰিখ ঘোষণা কৰিলে। ইতিমধ্যে এঘণ্টা পিছতে মেট্ৰিকৰ ফলাফল হ'ব আৰু ইয়াক লৈ চিন্তিত আছিল ছাত্ৰ ছাত্ৰীসকল। হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ছাত্ৰ ছাত্ৰীসকল বহুত দিনৰ পৰা চিন্তাত আছিল, কিন্তু আজি চিন্তাৰ অন্ত পৰিল। অলপ পিছতে হ'ব মেট্ৰিকৰ ৰিজাল্ট। 10 বজাত ঘোষণা কৰিব মেট্ৰিকৰ ৰিজাল্ট। সকলোৱে মোবাইলত চাব পাৰিব মেট্ৰিকৰ ৰিজাল্ট। মেট্ৰিকৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে এই মুহূৰ্তত সবাতোকৈ ডাঙৰ খবৰ। কেনেকুৱা চাব? নিজৰ মোবাইলত চাব পাৰিব আপুনি মেট্ৰিকৰ ৰিজাল্ট। কেইবাটাও ৱেবছাইট ঘোষণা কৰিছে, 10টাকৈ। হঠাতে দেখা গৈছে টুইট যোগে ৰণোজ পেগুৱে পোষ্ট কৰিছে অলপ পিছতে 10 বজাত ঘোষণা কৰা হ'ব এই হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল। আৰু এই মুহূৰ্তত কেইবাটাও ৱেবছাইট ঘোষণা কৰিছে, কেইবাটাও ৱেবছাইটত ৰিজাল্ট ঘোষণা কৰা হ'ব। এই ৱেবছাইট কেইটা হ'ল, প্ৰথমতে হ'ল sebaonline.org, resultassam.nic.in, www.indiaresult.com, www.result.shiksha, www.assamshiksha.exam.etc.com। 7 নম্বৰ হ'ল www.school9.com। 8 নম্বৰ হ'ল assamresult.in। এই ৱেবছাইটৰ বাহিৰেও প্লে ষ্ট'ৰত উপলব্ধ আছে এটা এপছ, সেবা ৰিজাল্ট 2023 বৰ্ষ। প্লে ষ্ট'ৰৰ পৰা এই এপছটো আপোনালোকে ডাউনলোড কৰক। ইতিমধ্যে সবাতকৈ সোনকালে চাবলৈ হ'লে এই এপছটো ডাউনলোড কৰক। প্লে ষ্ট'ৰৰ পৰা গৈ সেবা 2023 এইটো চাৰ্চ কৰক আৰু এই এপছটো ডাউনলোড কৰক। নিজৰ মোবাইলতে অতি সোনকালে চাব পাৰিব এই এপছটোৰ জৰিয়তে। ছাত্ৰ ছাত্ৰীসকলৰ চিন্তা ইতিমধ্যে শেষ হৈছে। সকলোৱে গৈ চাওক। ইতিমধ্যে 10 বজাত ঘোষণা হ'ব মেট্ৰিকৰ ফলাফল আৰু ইয়াকে লৈ ছাত্ৰ ছাত্ৰীসকল হতাভম্ব হৈ পৰিছে। হঠাতে কিয় ঘোষণা কৰিলে ৰণোজ পেগুৱে এই ৰিজাল্টৰ তাৰিখ ঘোষণা কৰিলে আৰু অলপ পিছতে দেখিবলৈ পাব সকলোৰে মোবাইলৰ ৰিজাল্ট। আৰু ৰিজাল্টত কাৰ কেনেকুৱা হয় সকলো এতিয়া চিন্তিত হৈ পৰিছে আৰু হঠাৎ এই ঘোষণাক লৈ এতিয়া চাঞ্চল্যৰ সৃষ্টি হৈছে। বহুতো নিউজ পৰ্টেলত ঘোষণা হৈছিল যে 26 তাৰিখ হ'ব, 21 তাৰিখ হ'ব, 31 মে'ত হ'ব ঘোষণা মেট্ৰিকৰ ফলাফল। কিন্তু হঠাতে ঘোষণা কৰিলে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে মেট্ৰিকৰ ফলাফলৰ ঘোষণা 10 বজাত, 22 মে'ত 10 বজাত। আজিয়েই হ'ব, খন্তেক সময় পিছত, এঘণ্টা হাতত আছে সময় মাত্ৰ। এঘণ্টাৰ পিছতে দেখিবলৈ পাব নিজৰ মোবাইলত মেট্ৰিকৰ ৰিজাল্ট, মেট্ৰিকৰ ফলাফল দেখিবলৈ পাব নিজৰ মোবাইল। এই মুহূৰ্তত জনাই গৈছোঁ এক ডাঙৰ খবৰ। মেট্ৰিকৰ ফলাফল এঘণ্টাৰ পিছত ঘোষণা কৰা হ'ব। 10 বজাত ঘোষণা কৰা হ'ব। আজি 22 মে'ত ঘোষণা কৰা হ'ব মেট্ৰিকৰ ফলাফল। হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব। যিসকল ছাত্ৰ ছাত্ৰী অৱতীৰ্ণ হৈছিল মেট্ৰিক পৰীক্ষাত সেইসকলৰ ফলাফল ঘোষণা কৰা হ'ব আজি 22 মে' 10 বজাত। আৰু ইয়াক লৈ ছাত্ৰ ছাত্ৰীসকল চিন্তিত। এতিয়া মেট্ৰিক ফলাফলৰ ৰিজাল্ট কেনেকৈ চাব, নিজৰ ৰিজাল্ট কেনেকৈ চাব মোবাইলত কেইবাটাও ৱেবছাইট ঘোষণা কৰিছে। ৱেবছাইটৰ উপৰিও এপছো ঘোষণা কৰিছে। প্লে ষ্ট'ৰত ইতিমধ্যে উপলব্ধ হৈছে এটা সেৱা ৰিজাল্ট। এই এপছটো আপুনি ডাউনলোড কৰক আৰু সোনকালে গৈ আপুনি ৰিজাল্ট চাওক। 10 বজাত ৰিজাল্ট হ'ব আৰু ইয়াক লৈ এক উত্তেজনা সৃষ্টি হৈছে। এতিয়া বৰ্তমান অৱস্থাত দেখা গৈছে ছ'চিয়েল মিডিয়াত এক চাঞ্চল্য। কিছুমান ছাত্ৰ ছাত্ৰী এতিয়া হতাশ হৈ পৰিছে, কিছুমানে কান্দিছে। কেনেকুৱা হ'ব ৰিজাল্ট, হঠাতে কিয় ঘোষণা কৰিলে, ইয়াকে লৈ চিন্তিত এতিয়া সকলো ছাত্ৰ ছাত্ৰীসকল। আৰু এই মুহূৰ্তত এই সবাতোকৈ ডাঙৰ খবৰ, আজিৰ সবাতোকৈ ডাঙৰ খবৰ হ'ল মেট্ৰিকৰ ফলাফল অতি সোনকালে ঘোষণা কৰিলে কিয়। আৰু 10 বজাত, আজি 22 মে' 10 বজাত ঘোষণা কৰা হ'ব মেট্ৰিক